এতিয়া ভিতৰত এইটো দেখাই দিছোঁ আপোনালোকক আৰু এইটো টিকেট তো বলক চুমিবা এয়া দেখিছে মাটিপং জাগাটুকুৰ নামহে আচলতে আৰু এই যোনখনত আহিছোঁ মানে পাৰ্কখন এইখন একচুৱেলি আৰ্বৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰ হয় আৰু জাগাটুকুৰ যোনটো জাগাত আছে সেইটো হৈছে মাটিপং ডিফুৰ মাটিপং হয় তো খেলি মেলি হৈ গৈছিলে তো ইয়াতে আহি আছোঁ এতিয়া আপোনালোকক দেখাম এইখন গেটখন মেইন গেটখন সেইখন আৰু চাওঁ কি আছে বহুত ধুনীয়া ধুনীয়া জেগা আছে মানে নেদেখা বস্তু দেখিবলৈ পাম চাগে আৰু ইয়াতে আৰু এনেকুৱা মানে ডিফুত ফাৰ্ষ্ট টাইম আহিছোঁ মই আগতে অহা নাছিলোঁ তো আপোনালোকক মানে দেখাইছোঁ ইয়াতে ফুৰিব লগা জেগা তেনেকৈ ডিফু মেইন টাউনৰ পৰা 10-15 কিলোমিটাৰমান দূৰত আছে কিছুমান পাৰ্ক আছে বিশেষকৈ ইয়াতে পাৰ্ক বহুতকেইখন আছে পাৰ্ককেইখনৰ মানে বহুত ডাঙৰ ডাঙৰ আৰু তেনেকুৱা আমাৰ হেৰি নিচিনা পাৰ্ক নহয় ইয়াতে বহুত গছ গছনি বহুত দেখিবলৈ পোৱা যায় ইয়াতে আৰু মানে ডাঙৰ ডাঙৰ এটা বাউণ্ডেৰী এৰিয়া ইয়াতে আপোনালোক দেখাই গৈ থাকিম আপোনালোকে নিজে দেখিব ইয়াতে কেনেকুৱা মানে নগাঁৱে হওক বা গুৱাহাটীৰে হওক বা মানে চবতে বেলেগ বেলেগ চ' ইয়াতো কিছুমান বেলেগ দেখিবলৈ পাম ডিফাৰেঞ্চ দেখিবলৈ পাম গতিকে পাৰ্কবিলাকৰ চ' কি ডিফাৰেঞ্চ দেখিবলৈ পাওঁ চাওঁ বলকচোন আমি ভিডিঅ'টোত বলক বহুতে বেছি আৰু সেই গ্ৰীণ কালাৰটো ইমান এট্ৰেক্ট কৰে ইয়াতে ইমান ধুনীয়াকৈ ৰাখিছে আৰু মেইনটেনেঞ্চটো ইমান ধুনীয়া লাগিছে মানে সোমাই ভিতৰত মানে এটা আপুনি লেতেৰা বা তেনেকুৱা ধৰণৰ কোনো বস্তু দেখিবলৈ পোৱা নাযায় ইয়াত ইমান ধুনীয়া লাগিছে আৰু বিশেষকৈ আপোনালোকে ডাষ্টবিনবিলাক চাব চব হেণ্ডমেড হয় ইয়াতে প্লাষ্টিকৰ কোনো তেনেকৈ ব্যৱহাৰ কৰা দেখাই নাই মই চাওঁ ইয়াতে ভিতৰতে খেতিও কৰিছে ধুনীয়াকৈ তো দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ মেইনটেইন কৰিছে ভাল লাগিছে দেখি এইফালে মধুৰি গছ আছে মধুৰি গছ বেঙেনা গছ দেখিলোঁ মধুৰি গছ আৰু কিবা কিবি খেতি কৰিছে চাওঁ বলক আগলৈ আৰু কি দেখিবলৈ পাওঁ কিবা গছবিলাক চিনি নাপাওঁ কিন্তু বহুত মানে ভেৰাইটিছ আছে আৰু ইয়াতে কৈছোঁ নহয় ইমান ধুনীয়া ধুনীয়া মানে গছ আছে গছবিলাক দেখি মই মানে একদম পগলা হৈ গৈছোঁগৈ আৰু আপোনালোককো দেখাইছোঁ তো আপোনালোকৰ কেনেকুৱা ফিল হৈছে গ্ৰীণৰ মাজত আপোনালোকে ক'ব এয়া চাওক দূৰত ডিফু টাউন আছে সেইফালে দূৰত দেখিব পাইছে আপোনালোকে গছডালো তেওঁলোকে ইমান ধুনীয়াকৈ ৰাখি থৈছে চাওক এইটো দেখিছে ধুনীয়াকৈ মানে গছডাল উঠাই পেলোৱা নাই আৰু একদম ধুনীয়াকৈ ৰাখি থৈ দিছে কটেজ তো আপোনালোকক আৰু এটা বস্তু দেখাম মানে ইয়াতে মই ইমান ধুনীয়া লাগিছে বস্তুটো চ' আপোনালোকে চাওক কি বস্তু আপোনালোক দেখাবলৈ গৈ আছোঁ চাওক আপোনালোকে এইফালে চাওক আগত চাওক কেনেকুৱা লাগিলে কওক আপোনালোকে ইমান ভাল লাগিছে মোৰ আহি ইয়াতে এইফালে চাওক এইবিলাক আচলতে ষ্ট'ন নহয় বনাই থৈ দিছে এনেকৈ কিবা ডিজাইন দি থৈছে এইটো কিবা মাটিৰে হওক নে কিবা বস্তুটো নাজানো আৰু কিন্তু ধুনীয়াকৈ ডিজাইন কৰিছে এনেকৈ চাওক কিমান ধুনীয়াকৈ আইডিয়াটো চাওক আপোনালোকে তেওঁলোকৰ সেইফালে গছ এইফালে গছ এইবিলাক চব নিম গছ এইটো মই যে কৈছিলোঁ আপোনালোকে এটা চাইডে মানে নিম গছে আৰু এখন চাওক এইলোকৰ মানে আইডিয়াটো বেলেগ ইয়াতে গ্ৰীণ হাউচ আছে ভিতৰত আৰু ফাৰ্ম কৰে মানে খেতিও কৰে ভিতৰতে
আৰু ইয়াতে কটেজো আছে আৰু ইয়াতে ক্ৰাফ্ট কিবা আছে সেইটো আমি চাবলৈ যাম আপোনালোকক দেখাম আৰু ইয়াৰ ভিতৰত কেণ্টিনো আছে কেণ্টিনটো থাকে বাৰু সকলোৰে হেৰি ভিতৰত গছবোৰ নামবিলাক নাজানো কিন্তু বহুত গছ আছে ইয়াতে কিছুমান গছ চিনি পাওঁ যেনে ধৰক এতিয়া নিম চাওক এইটো লাইনত পুৰা নিমেই আছে এইটো চাওক নিম গছ আৰু এইটো কি গছ চিনি নাপাওঁ কিন্তু এইটো যোনটো লাইনত আছে গছ এইটো একেটা লাইনতে বহুত দূৰলৈকে সেয়া গছ আছে দেখিছে সেয়া মানে সেই তেনেকেই কঁঠালৰ খেতিও কৰিছে কঁঠাল আপোনাৰ একদম এফালে কঁঠালেই আকৌ এফালে আপোনাৰ আম আছে আমেই তাৰপিছতে তেনেকৈ বহুতো মানে এটা ফ্ৰুটছৰ মানে একদম এটা এৰিয়াই মানে ফ্ৰুটছৰে আছে আৰু বনৌষধি বুলি মানে যি ঔষধৰ গছ আছে সেই গছ মানে ঔষধৰ সেই তেনেকুৱাই আৰু এটা লাইনতে আৰু এইফালে চাওক এটা ষ্টেজ আছে পাৰি এটা চাওক এয়াই হৈছে ডিফু মাটিপং আৰ্বৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰ ইয়াতে তো এতিয়া ওলালোঁ ইয়াৰ পৰা ওলাই গৈ আৰু ক'ত যাব পাৰোঁ আপোনালোকক দেখাই গৈ থাকিম ভিডিঅ'টো চ' এইখন পাৰ্ক দেখালোঁ আৰু ইয়াৰ পিছত ক'ত যাওঁ চাই থাকক আপোনালোকে চাহ দিছে য়েছ চুমে বনালে ধুনীয়াকৈ মই চাহ বনাই পেলাই এতিয়া মোৰ কিচেনৰ পৰা দিছোঁ তো খাই লওঁ এয়া চাহ আৰু উইথ মেৰিগ'ল্ড লাল চাহ উইথ মেৰিগ'ল্ড কম্বিনেশ্যনটো পূৰা একদম ইটোৰ লগত সিটো নিমিলাকৈ নোৱাৰি আৰু তো খাই লওঁ আমাৰ লগত এই ভাইটি আছে হেল্ল' কৈ দিয়া চাহ খাই আছোঁ নামটো কৈ দিয়া তোমাৰ যদি ডিফু মানে ফুৰিব আহে বা এদিন লৈ পেলাই বা দুদিন লৈ পেলাই যদি আপোনালোকে এদিন নাইট ষ্টে কৰি আপোনালোকে এদিন ফুৰিম চ' দুদিনৰ কাৰণে যদি আহে তেতিয়াহ'লে ইয়াতে আপোনালোকে গাৰ্ডেনবিলাক চাব পাৰিব মেইন টাউনৰ পৰা গাৰ্ডেনলৈ কমেও 2-3 কিলোমিটাৰ আৰু যিখন টায়াৰ-লাংচৰ কালি গ'লোঁ সেইখন হৈছে 10 কিলোমিটাৰ চ' ইয়াৰ পৰা আপোনালোকে যদি যাব বিচাৰে তেতিয়াহ'লে এদিনত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব এদিন যদি আহে যে এদিন ডিফু ফুৰি এদিন থাকি পেলাই ধুনীয়াকৈ আপোনালোকে থাকি গাৰ্ডেন চাব পাৰিব ধুনীয়াকৈ ইয়াতে গাৰ্ডেন বেছিকৈ আছে অঁ কি এইটো কি মোক এডালে পিটিবা নেকি এডালে মোক মাৰিবা নি হা মাৰিবা হা হাই কৈ দিয়া অ' এইটো বা হাই কৈ দিয়া হাই কৈ দিয়া নেকি হাই কৈ দিয়া হাই নামটো কৈ দিয়ক আপোনালোকৰ ৰমণী থাপ্পা আৰু কুমৰি ৰং পাৰ্পি তাৰপিছত আছে বাইদেউ মোৰ নাম তো মেইন বজাৰৰ পৰা মেইন বজাৰখনৰ লোকেল যিখন বজাৰ আছে লগতে লাগি আছে হনুমান মন্দিৰটো চ' মই হনুমান মন্দিৰটোৰ ভিতৰত সোমাই নাযাওঁ তো বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ মন্দিৰটো অকণমান আৰু ইয়াত লোকেল বাজাৰৰ চুনবাই কিবা চাই আছে I like this 25 পানী পৰি গ'ল তো আমি কি ল'লোঁ ইয়াৰ পৰা এখন লোকেল বজাৰ হয় ইয়াতে আমি জুৱেলাৰী মানে চাইছোঁ কি ল'লোঁ কাজলৰ হেৰি এটা ল'লোঁ কেনেকৈ এইবিলাক এপিছত 20 শ্বপিং কৰিছা